নাম শ্ৰীমতী লক্ষীমাই নৰম। মই আজি নিজে লিখা আছামিজ কবিতা এটা পঢ়িবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম পখিলা। কণ কণ পখিলাবোৰ ৰঙা নীলা হালধীয়া হৈ সুৰি সুৰি যায়। ফুলনিত ফুলিছে ফুল, পখিলাবোৰ সুৰি সুৰি নাচিছে। ফুলৰ ৰস খাবলৈ পখিলাটি বৰ মজা লাগিছে। ইয়াতে মই কবিতাটো সামৰিলোঁ। মোৰ এতিয়া কবিতা পঢ়াটো আছিল সৰু ল'ৰা ছোৱালীক আবৃত্তি কৰা। আৰু আমাৰ বাই মই নতুন চেনেল এটা খুলিছোঁ। এই চেনেলটোৰ নাম হৈছে কাজল নৰ। আপোনালোকে সবে সাৰ্চ কৰি চাব কাজল নৰটো। আৰু তাতে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব